আমি সকলোৱে জানো যে জনতাৰ পঢ়ি উপাধিৰে বিভূষিত বোকাখাতৰ এজন বৰেণ্য সাংবাদিক ভৱেশ শইকীয়া ছাৰ যোৱা বছৰ পৰলোক হৈছিল। অহা 16 জানুৱাৰী তাৰিখে তেখেতৰ 95 সংখ্যক জন্ম দিৱস। আমি সেই দিৱসৰ লগত সংগতি ৰাখি তেখেতৰ স্মৃতিত এই দেশ সংবাদ গোষ্ঠীৰ উদ্যোগত স্থানীয় প্ৰজন্মক আমি উৎসাহিত কৰিবৰ কাৰণে বিশেষভাৱে এটি বঁটা ঘোষণা কৰা হৈছিল। লগতে আমাৰ অসম ভিত্তিত এটা বঁটা ঘোষণা কৰা হৈছিল, জ্যেষ্ঠ সাংবাদিকতা বঁটা। আৰু এই বঁটাৰ বাবে আজি আমাৰ জুৰি বৰ্ডৰ আমাৰ সদস্যসকলৰ এখন সভা অনুষ্ঠিত হয়। সভাত আমি দুয়োটা বঁটাৰ কাৰণে আমি দুজন বিশেষ ব্যক্তিক নিৰ্বাচিত কৰিছোঁ। সেই দুজন হৈছে দেৰগাঁৱৰ এজন জ্যেষ্ঠ সাংবাদিক, প্ৰবীণ সাংবাদিক, একাধিক কাকতৰ লগত জড়িত হৈ সংবাদ সেৱাৰ লগত বহু বছৰ তেখেতে কাম কৰি আছিল। সেইজন হৈছে অতি শ্ৰদ্ধাৰ মহেন্দ্ৰ নাথ হাজৰিকা ছাৰ। তেখেতক সেই বঁটাটোৰ কাৰণে নিৰ্বাচিত কৰা হৈছে। ৰাজ্যিক পৰ্যায়ৰ ভৱেশ শইকীয়া স্মাৰক শ্ৰেষ্ঠ সাংবাদিক বঁটা 2023 বৰ্ষৰ বাবে তেখেতক নিৰ্বাচিত কৰা হৈছে। আৰু দ্বিতীয়তে জিলা পৰ্যায়ত ভৱেশ শইকীয়া স্মাৰক শ্ৰেষ্ঠ যুৱক উদ্যোগী বঁটা 2023ৰ বাবে নিৰ্বাচন কৰা হৈছে বোকাখাত চিনাকানৰ বিশিষ্ট মৌ পালক, উত্তৰ পূৰ্বাঞ্চলৰ মৌ উদ্যোগৰ সমল ব্যক্তি শ্ৰীযুত পাপুমণি হাজৰিকা। এই দুইজন ব্যক্তিকে আমি বিশেষভাৱে অহা 16 তাৰিখে যি অনুষ্ঠান অনুষ্ঠিত হ'ব পুৱতি সাহিত্য সভাৰ উদ্যোগত আৰু বোকাখাতৰ অন্যান্য সংগঠনৰ সহযোগত এই পুৱতি সাহিত্য সভা ভৱনত তাতেই এই বঁটা দুটা দিয়া হ'ব। বিশেষভাৱে বঁটাৰ লগত স্মাৰক সম্বৰ্ধনা থাকিব আৰু লগতে বিশেষভাৱে নগদ ধনৰো পুৰস্কৃত কৰা হ'ব, বঁটা দিয়া হ'ব। গতিকে আমি সকলো ৰাইজৰ সেইদিনা আমি উপস্থিতি কামনা কৰিছোঁ।